সেইকাৰণে মই নকওঁ এতিয়া। কোনোবাই যদি যাবলৈ ইচ্ছা আছে ক'ব। বিজনেছ ভাল নে চাকৰি কৰাটো ভাল, তেনেহ'লে তুমি চাকৰি কৰা। চাকৰিত সেইটো এডভান্টেজ নাই, কিন্তু মোৰ মানে চাকৰিত অলপো ইণ্টাৰেষ্টে নাই ভাই। মই প্ৰিপেৰেশ্যন কৰিলে মই চাকৰি এটা ল'ব পাৰোঁ, মই 100% গেৰাণ্টি দি ক'ব পাৰোঁ, কিন্তু মোৰ মানে ইণ্টাৰেষ্টে নাই চাকৰিত অলপো। মই ভালেই নাপাওঁ। মই মানে এই 8টাৰ পৰা 5টা বজালৈ আনৰ আণ্ডাৰত খাটি থাকিবলৈ মোৰ অলপো ইচ্ছা নাই ভাই। লাগিলে 24 ঘণ্টাই খাটিম, 12 ঘণ্টাই খাটিম, নিজৰ ইচ্ছামতে। মোক কোনেও ক'বলৈ, মই মানে বেলেগৰ কথা শুনিব একদম নোৱাৰোঁ, গম পাইছেনে? চৰকাৰী চাকৰি কৰিলেও মই সেই বেলেগৰ কথাই শুনিব লাগিব, প্ৰাইভেট জব এটা কৰিলেও মই বেলেগৰ কথাই শুনিব লাগিব, আৰু ক'ৰবাত যদি যিকোনো কাম কৰিলে মই বেলেগৰ কথা শুনিবই লাগিব মানে। সেইটো কাৰণে মই সেইটো একেবাৰে মানে নোৱাৰোৱে। মই লাগি পাওঁ তাৰমানে। মোক যদি মোতকৈ যিমান চিনিয়ৰে নহওক, লাগিলে ছাৰেই হওক, মোক যদি বেয়াকৈ ব্যৱহাৰ কৰে নহয়, মই পাহৰি যাওঁ। সি যে মোৰ ছাৰ বা মোৰ মালিক বা সি মোৰ যিয়ে নহওক বছ, মই টোটেলি পাহৰি যাওঁ। মই লাগি পাওঁ মানে। মই তেনেকৈ বহুতবাৰ লাগিছোঁ আৰু লাগি গুচি আহোঁ। মই তেনেকুৱা প্ৰাইভেট জবৰ পৰা মই বহুতবাৰ তেনেকৈ লাগি গুচি আহিছোঁ। মই নোৱাৰোঁ। মই ভাল নাপাওঁ তেনেকৈ আনৰ আণ্ডাৰত মই কৰি মই ভালেই নাপাওঁ। আৰু সেইকাৰণে মই চৰকাৰী চাকৰি কি, চৰকাৰৰ তলত থাকিব লাগিব। আৰু মই বহুত ইম্পৰ্টেণ্ট কথা এটা ক'ম হা, আপোনালোকে কি কয় মই নাজানো। এই পলিটিক্স বোলা বস্তুটো, পলিটিক্সখনেইতো চৰকাৰ ন, চৰকাৰ ৰাজনীতি এইবিলাকতো চৰকাৰ, সিহঁতেইতো চৰকাৰ ন। এই ৰাজনীতি বোলা বস্তুটো এটা বিজনেছ হয়, বহুত ডাঙৰ বিজনেছ। আৰু তাৰ তলত যে যিমানবিলাক চৰকাৰী মানে যিবিলাক চৰকাৰী কৰ্মচাৰী, সিহঁতে হ'ল এমপ্লয়ী। মানে যেনে কোম্পানী এটাত বছ এজন থাকে, তাৰ তলত এমপ্লয়ীবিলাক থাকে। একো ডিফাৰেঞ্চ নাই ভাইহঁত। এইটো এটা বহুত পলিটিক্স বোলা বস্তুটো হ'ল বহুত, এইটো মানে ৱৰ্ল্ডৰ চবচে ডাঙৰ বিজনেছ বুলি ক'লেও ভুল নহয়। যিয়ে নেকি সাধাৰণ ৰাইজক হাতৰ মুঠিত ৰাখিব পাৰে। মানে যিমানেই আন্দোলন নকৰক, যিমানেই চৰকাৰৰ বিৰোধিতা নকৰক, যিমানেই যি নকৰক, কিন্তু চৰকাৰে কিন্তু ৰাইজৰ হাতৰ মুঠিতেই ৰাখি আছে ইমান দিনৰ পৰা। যিমানেই গালি নিদিয়ক, অমুক চৰকাৰ বেয়া, তমুক চৰকাৰ বেয়া, কিন্তু চৰকাৰ যোনে গঠন কৰিছে, যোনে ৰাজত্ব কৰিছে, সিহঁতে কিন্তু জনসাধাৰণক সদায় হাতৰ মুঠিতে ৰাখিছে। সিহঁতৰ মতেই আমি যি কৰিব লাগে কৰি আছোঁ। মই বিজনেছ কিয় ভাল পাওঁ? বিজনেছ মই এইটো কাৰণে ভাল পাওঁ, কাৰণ ইয়াত মোক কোনো ক'বলৈও নাই, মাতিবলৈও নাই, কাৰো আদেশ শুনিব নালাগে, কাৰো পৰামৰ্শ ল'ব নালাগে, কাৰো তলত থাকিব নালাগে, নিজেই মালিক, কোনেও একো ক'ব নোৱাৰে মোক। মই তেনেকুৱা ভাল পাওঁ মানে। মই নিজৰ দমত থাকি ভাল। মই কাৰো ওপৰত নিৰ্ভৰশীল। মই এনেকুৱা ধৰণৰ মানুহ, মই যি কৰোঁ নিজৰ দমত কৰিব বিচাৰোঁ মানে। মই কাৰোবাক তেল মাৰিব নোৱাৰোঁ। এক নম্বৰ কথা, মই তেল মাৰিব নোৱাৰোঁ। তেল মাৰি পেলাই ঐ অমুকটো দেচোন, মই অমুকৰ পৰা আহোঁগৈ, মই সেইটোও কৰিব নোৱাৰোঁ। মই কাৰোবাৰ পৰা যদি চাইকেল এখনো বিচাৰিবলগীয়া হয়, বাইকটো পিছৰে কথা, চাইকেল এখনো যদি বিচাৰিবলগীয়া হয়, মই সেইটোও নোৱাৰোঁ। মই তেল মাৰিব নোৱাৰোঁ মানে। মই যি কৰোঁ নিজৰ দমত কৰোঁ, আৰু তেনেকুৱা হ'বও লাগে একচুৱেলি। যিবিলাকে আনৰ ওপৰত নিৰ্ভৰশীল থাকে নহয়, মোৰ নাই কি হ'ল, মই অমুকৰ পৰা লৈ পেলাই কামটো কৰিব পাৰিম, সেইবিলাক মানুহ কিন্তু লাইফত সেই লোকৰ ওপৰত নিৰ্ভৰ কৰোঁতেই গোটেই জীৱনটো গুচি যাব। কিন্তু সেইবিলাক মানুহে লাইফত একো ফালিব নোৱাৰে। মই 100% গেৰাণ্টি দি কৈছোঁ, সেইবিলাক মানুহে লাইফত একো ফালিব নোৱাৰে। তেনেকুৱা নহ'বা।
গম পাইছেনে? সদায় নিজে যিকোনো কৰিবলৈ চেষ্টা কৰিবা, নিজৰ ওপৰত ডিপেণ্ডেণ্ট থাকিবা। ভাই নিজৰ প্ৰফিট যেতিয়া আজি তুমি আনৰ ওপৰত নিৰ্ভৰশীল হ'লা, কালি বেলেগ এজনৰ ওপৰত নিৰ্ভৰশীল হ'লা, তেনেকৈ হওঁতে তোমাৰ সেইটো হেবিট হৈ যাব। তুমি নিজে কৰিবলৈ একো মনেই নাযাব ভাই, গম পাইছেনে? সেইকাৰণে এনেকুৱা হ'ব লাগে একচুৱেলি। মই নোৱাৰোঁ, মই তেনেকুৱা নহয়। মই বেলেগক তেল মাৰিব নোৱাৰোঁ, খাতিও কৰিব নোৱাৰোঁ। মই যি কৰোঁ নিজক। সেইকাৰণে মই যে বাইক নোহোৱাৰ কাৰণে মই বহুত কিবাকিবি মোৰ তাত বাইক নাছিলে। মই চাইকেল লৈ যাবলৈ এখন গাঁৱৰ পৰা সেইখন গাঁৱলৈ মই চাইকেল লৈ যাবলৈ মোৰ লাজ লাগে। এনেকুৱা চিটুৱেশ্যনত আছিলোঁ মই। আৰু তেতিয়া মোক কোনেও, আৰু ওচৰে পাজৰে ক'ৰবাত কিবাকিবি প্ৰগ্ৰেম থাকিলে গাঁৱৰ ল'ৰাবিলাক চব গুচি যায়গৈ, মই অকলে থাকি যাওঁ। তেনেকুৱা চিটুৱেশ্যনবিলাক মই ভোগ কৰিছোঁ তাৰমানে। আৰু মই সেইকাৰণে ভাবিলোঁ নাই, মই বাইক এখন ল'মেই। আৰু সেইকাৰণে লৈছোঁ। মই এতিয়া কাকো খাতি নকৰোঁ। আৰু মই যে অকলে থাকোঁ, অকলে থাকোঁ। ক'ৰবাত কিবা প্ৰগ্ৰেম হ'লেও মই অকলে যাওঁ চাবলৈ, আৰু অকলে গুচি আহোঁ। কোনে কি ভাবে কি নাভাবে মই একো পৰবাই নকৰোঁ। যোনে যি ভাবে ভাবি থাকক। কাৰণ মই যেতিয়া বিপদত আছিলোঁ, তেতিয়া কোনেও মোক লগ ধৰা নাছিলে, কোনেও মোক হেৰি কৰা নাছিলে, লগ দিয়া নাছিলে। মই এতিয়া কিয় বেলেগক লগ দিম? মই অকলে যাওঁ। মই ক'ৰবাত গ'লে অকলে যাওঁ। কোনোবাই যদি মোকো লৈ যা বুলি কয়, মই তেতিয়া লৈ যাম। মই না বুলি নকওঁ, তেনেকুৱা ক্ষেত্ৰত না বুলি নকওঁ। ময়ো যাম হা, তই যদি বেয়া নাপাওঁ, মই না নকওঁ, মই লৈ যাম। কিন্তু মই বহুত যাচিবলৈ ব'ল নকওঁ। কাৰণ মই যেতিয়া তেনেকুৱা চিটুৱেশ্যনত আছিলোঁ, মোক কোনেও তেনেকৈ কোৱা নাছিলে না, ব'ল মোৰ লগত যাবি বুলি। সেইকাৰণে মই নকওঁ এতিয়া। কোনোবাই যদি যাবলৈ ইচ্ছা আছে ক'ব, লৈ যাম। বিজনেছ ভালনে চাকৰি কৰাটো ভাল? সেইটোৰ ওপৰত মই এটা কথা কৈ আছোঁ। মই এটা কথা কওঁ, তোমাৰ যদি চাকৰি কৰিবলৈ মন আছে, কাৰণ তুমি সৰুৰ পৰাই যদি ভাবি আছা মই এনেকৈ চাকৰি কৰিম, ভাই তেনেহ'লে তুমি চাকৰি কৰা। তোমাৰ যদি বিজনেছ কৰিবলৈ মন আছে, তেনেহ'লে বিজনেছ কৰা। কাৰণ এইটো এনেকুৱা বিজনেছ, আৰু বিজনেছত এডভান্টেজ আছে, বহুত আছে এডভান্টেজ। কিন্তু চাকৰিত সেইটো এডভান্টেজ নাই। কিন্তু তোমাৰ চাকৰিহে ভাল লাগে, তেনেহ'লে চাকৰি কৰা। কাৰণ তুমি যিটো ভাল পোৱা সেইটোৱে কৰা লাইফত। তুমি যদি চাকৰি কৰি ভাল পোৱা, চাকৰি কৰা। বিজনেছ কৰি যদি ভাল পোৱা, বিজনেছ কৰা। একো কথা নাই। কিন্তু এটা কথা কওঁ, বিজনেছত কিন্তু এডভান্টেজ বহুত আছে, চাকৰিত সেইটো নাই। চাকৰি আৰু চাকৰ একেই, গম পাইছেনে? চাকৰি আৰু চাকৰ একেই। সেইকাৰণে চইচ ইয়ৰ্ছ, বিজনেছ কৰিবানে চাকৰি কৰিবা? কেমেৰা কোৱালিটি বেয়া হ'ব পাৰে, মানে ৰাতি শ্বুট কৰি আছোঁ, লাইট চাইট একো নাই, খালি মই মোবাইলৰ লাইটটো অলপ চলপ জ্বলাই আছোঁ।